তো মোৰ লগত আছে এনেকুৱা এজন ইউটিউবাৰ যাৰ নেকি 1 মিলিয়নৰ অধিক ছাবস্ক্ৰাইবাৰ আছিলে আৰু হেতু মানে কাৰণবশতঃ ব্লক হৈ গৈছে এতিয়া আৰু 3টা চেনেল আছে হাই গাইস এতিয়া আমি গৈ আছো শিলঙলৈ আৰু আমাৰ লগৰ এজনী এই গাড়ীৰ তিৰফালখন ভৰাই আছে কেনেকুৱা লাগি আছে বহুত ভাল লাগছে আৰু আমি এতিয়া গৈছো জাগিৰোড পাইছো এতিয়া আৰু বাস্কটা আমাৰ লগত আছে বাস্কটা হাই বুলি দিয়ক না আমি এতিয়া জাগিৰোড পাইছো অলপ পিছতে গুৱাহাটী পাম তাৰপিছত চাব কেনেকুৱা ধামাকা হ'ব গৈ আছে ধামাকা হ'ব আৰু হাই গাইছ এতিয়া আমি আহি পাইছোঁ তপাতলি আৰু তপাতলি ৰেষ্টুৰেণ্টত আহি কিবা কিবি খাম ৰাতিপুৱা একো খোৱা নাই এনেই আহি গৈছোঁ আৰু ইয়াতে খাই বৈ আৰু মোৰ লগত টিম আছে চবেই একেলগে খাই আছোঁ খাই পিনে তাৰপিছত ৰাওনা হ'ম গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা তাৰপিছত শ্বিলঙলৈ তো মোৰ লগত আছে এনেকুৱা এজন ইউটিউবাৰ যাৰ নেকি 1 মিলিয়নৰ অধিক ছাবস্ক্ৰাইবাৰ আছিলে আৰু হেতু মানে কাৰণবশতঃ ব্লক হৈ গৈছে এতিয়া আৰু 3টা চেনেল আছে চেনেলৰ নাম কি আছিলে এটা হল এপস আপডেট আর এটা এপস কি দিয়া আর এটা হেলথ দিয়া টেকনিক্যাল ন ঠিক আছে খাইছো কিবা কিবি আৰু এতিয়া আমি গাড়ীত উঠিম ৰাওনা হ'ম শ্বিলঙলৈ ইফালে পানী নাই আৰু ইফালে পানী আছে চাওক খালি ৱাও আৰু একো নাই খালি ৱাও মোৰ এটা কথাই ৱাও বাস্কটা এবাৰ কল কৰি ইফালে আহে আকৌ কথা পাতি পাতি সিফালে যায় আমি আহিছোঁ এতিয়া বৰাপানীখন মানে চাই ইমানেই ভাল লাগিছে যে বৰাপানীখনৰ মানে যিটো চিনাৰী বহুত ভাল লাগিছে আমি নহয় আৰু বহুতো মানুহ আছে ইয়াত থিয় হৈ আছে তাৰপিছত আহিলে মানে ব্লগৰ কাৰণে ইমান ভাল নহয় বাইক দি আহিলে ধুম মচা দিংগে এয়া আমি আহি পাই গৈছোঁ নৰ্থ ইষ্টৰ ছুইজাৰলেণ্ড মানে শ্বিলং আমি এতিয়া ওলাইছোঁ আৰু ইয়াত মানে 3টা গাড়ী আছে একেলগে তো আমি এতিয়া যাম মই গৈ আছোঁ লাইটৰম হয়নে হয় 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 ইয়েস কাদু সকুরে আসুতিয়া বাতেরে খুকুলায় জাকদার নামে মই সমকো ফাইনেলি আমি আহি পাইছোঁ লাইটলুম ইয়াৰ পৰা তামাম এটা ভিউ দিয়ে তো তাতে এজনৰ 50 টকা টিকেট কাটিব লাগে আৰু তাৰ পৰা ইফালে লাহে লাহে আহিলেই ভিউ পইণ্টটো পোৱা যায় চাওক দোস্ত চাওক মানে মই পাগল হৈ যাম আৰু একো নকওঁ মই পাগল হৈ যাম চাওক আপোনালোকে ভিউটো চাওক আপোনালোকে পাগল হৈ যাম মই চাওকচোন কেনেকুৱা ভিউ এনেকুৱা ভিউত মানে আহিলে কেনেকুৱা লাগে কওকচোন ফিলিংছটো চাওক আপুনি এইফালে চাওক আৰু এইটো হৈছে ছুইচাইড এৰিয়া তো এইটো আগতে নাছিলে এইটো নতুনকৈ লগাইছে যিহেতু এটা দুটা চাগে ছুইচাইড হৈছে সেইটোৰ কাৰণে মানে এইটো লগাই দিছে আগতে এইটো বস্তু নাছিলে আহক সেইটোত যাম তাৰ পৰা কেনেকুৱা ভিউ আহে লাহে 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 যাব লাগিব লাহে লাহে তো লক অ' মাই গড চাওক আন্ধাৰ হৈ আছে একো দেখা পোৱা নাযায় নামি এই ৰঙাটো যে চাইছে এইটোত যাব পাৰি নামোতে কষ্ট নালাগে উঠোতেহে গম পোৱা যাব এইটো তলা লগোৱা আছে আৰু আমি এইফালে যাম বহুত কষ্ট লাগি গ'ল চাওক ক'ৰ পৰা আহিছোঁ ইফালে আহি ইয়াত আহি থিয় হৈছোঁ বলক আৰু তলত যাম ইয়াতে বহিছোঁ এতিয়া ওপৰত উঠি আছোঁ আৰু গম পাই আছোঁ
ইয়াতে জিৰণি লৈ আছোঁ, বহুত কষ্ট লাগিছে। মই নহয়, মোৰ লগৰ যিকেইজন আছে চবেই জিৰণি লৈ আছে। 4 ভাগৰ 1 ভাগহে উঠিছোঁ আৰু 3 ভাগ ওপৰত আছে। ইয়াৰ পৰা তাত নামোতে পুৰা 1.5 ঘণ্টা লাগিব খোজকাঢ়ি। এনেকৈ উঠিব লাগিব, তেতিয়াহ'লে গাত নালাগে। আৰু যদি এনেকৈ উঠো তামাম কষ্ট লাগে বে। উঠিলোঁ। আৰু এটা বস্তু ক'বলগীয়া বাকী আছিলে। ইয়াৰ দৃশ্যটো চাই বহুত ভাল লাগিল, কিন্তু আৰু এটা বস্তু ভাল লাগিছে। সেইটো বস্তু হৈছে কুমলীয়া বতাহ। গাড়ীৰ ভিতৰত বহি যিটো এচি চালু কৰিলে যিমান বতাহ দিয়ে, তাতকৈ মানে বহুত পিয়'ৰ এচিটো আমি ইয়াত ফিল কৰিব পাৰি। যদি আপোনালোক অহা নাই, আপোনালোকে আহক আৰু ইয়াৰ পিয়'ৰ এচিটো আপোনাৰ গাত লগাই লৈ যাওক। আপোনালোকে চাব কেনেকুৱা লাগে। তো গাইজ, এতিয়া মই গৈ আছোঁ হোটেলৰ ৰুমত। আপোনালোকক পাৰ্ট 2ত শ্বিলঙৰ পুলিচ বজাৰখন দেখুৱাম, চাবলৈ নাপাহৰিব।